হেল্ল' গুড মৰ্ণিং এভৰিৱান। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ। তো আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি বহুদিনৰ মূৰত এটা ভিডিঅ' বনাব ওলাইছোঁ। ভালকৈ ভিডিঅ' বনাই থাকিব পৰা নাই এইকেইদিনে, তথাপিতো এইটো ভিডিঅ' নবনাকৈ থাকিবও নোৱাৰোঁ, বনাবই লাগিব, যিহেতুকে ইমান এটা ভাল লগাত সেই আৰু মানে আজি এই জেঠৰ দিনত মানে আমাৰ ইয়াত জেঠৰ মাহত এটা সভা হয়, জেঠৰ সভা বুলি কোৱা হয়। তো মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ তিৰোভাৱ তিথি ইয়াত পালন কৰা হয় আৰু খুব ধুনীয়াকৈ পালন কৰা হয়। তো সেইখিনি আপোনালোকক নেদেখুৱাকৈ কেনেকৈ থাকোঁ, তাৰ কাৰণে ভাবিলোঁ ভিডিঅ'টো আজি বনাওঁ। গতিকে এতিয়া বেলাপতি মানে পিছবেলা এতিয়া 4-5টামান বাজিবই, অলপ দেৰিকৈ যাব লাগিব। আৰু আপোনালোকে জানে এতিয়া আমি মন্দিৰৰ ভিতৰত যাব নোৱাৰোঁ, তাৰ কাৰণে মই এনেই আৰু বাহিৰত যাম, ঘৰত থাকিও ভাল নালাগে, এনেই আৰু দোকান পাহাৰত কিবা অলপমান ফুৰাকৈয়ে যাম। আৰু বাকী ভিতৰৰখিনি মই কেমেৰামেনৰ দ্বাৰাই আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো এতিয়া আহি পাই গ'লোঁ, ভিডিঅ' বনোৱা নহ'ল, ডাইৰেক্ট ইয়াতে কৰিলোঁ। এতিয়া চাব পাৰে গেটেৰে আমি আহিছোঁ, মন্দিৰৰ ভিতৰ নহয়, মন্দিৰৰ বাহিৰ আৰু চাব পাৰে কিমান ইয়াত মানুহ আছে ইয়াৰ পৰাই। তো এতিয়া আপোনালোকে চাই থাককচোন, ইয়াত কথা ক'লেও শুনা নাপাব, গতিকে মই কথা নক'ব নোৱাৰিম। তো আপোনালোকে এতিয়া আহি পাইছোঁ মন্দিৰ। মইতো ভিতৰলৈ যাব নোৱাৰোঁ, গতিকে মই মোৰ লগৰজনক ভিতৰে পঠাই দিম। তো ভিতৰৰ ভিডিঅ'খিনি কৰি আহিব, আৰু মই আপোনালোকক দেখুৱাব বিচাৰোঁ ইয়াৰ কি হয়। যিহেতুকে ভাগ্যত নাই ভিতৰলৈ নিজে যাব নোৱাৰোঁ, তথাপিতো আপোনালোকৰ কাৰণে মই মানে লগৰজনৰ হৃদয় অলপমান কিবা হ'লেও কৰি আনিম, যেনেকৈ কি নহওক। চ' আপোনালোকক দেখুৱাম, যিহেতুকে আমাৰ জেঠৰ সভাটো বছৰত মূৰত এবাৰ আহে আৰু হৰিদেৱৰ ইমান ধুনীয়া এটা সভা, তো মিছ কেনেকৈ কৰি দিওঁ, আপোনালোকক দেখুৱাব লাগিবই। তাৰ কাৰণে চাই থাকক ভিডিঅ'টো। মই অলপ টাইম ইয়াত বাহিৰত থাকিম আৰু মোৰ লগৰজনে যাই ভিডিঅ' কৰি আনিব, তাৰপাছত লগ পাই আছোঁ আপোনালোকক। এইটো হৈছে ভিতৰৰ মন্দিৰৰ দৃশ্য। তো ইয়াত এটা মূৰ্তি আছে আৰু ইয়াত চাব পাৰে কিমানবোৰ চাকি জ্বলাই ৰখা হৈছে। সকলো গাঁৱৰ মানুহে ইয়াত চাকি জ্বলায়। এইটো এটা খুবেই পবিত্ৰ এটা উৎসৱ হয়। হৰিদেৱৰ তিথিক লৈ ইয়াত চাকি বন্তি জ্বলোৱা হয়, বহুতেই বেছি পবিত্ৰ হয় আৰু বহুত বেছি ভাল লাগে মন। তো ইয়ালৈ আহিব বহুত বেছিয়ে ভাল লাগে। এইবাৰ কিন্তু মোৰ নহ'ল ভিতৰত যাব, তো কোনো কথা নাই। তো মই ইয়াৰ এনেকৈয়ে সেৱা কৰিছোঁ, আপোনালোকেও এনেকৈয়ে সেৱা কৰিলে। চাই থাকক গোটেইখিনি আপোনালোকে।
তো ভিতৰৰ পৰা বনাই আনিলে তাৰপিছত এতিয়া আৰু যামে অলপমান কিবা খাইও ল'লোঁ তো ভিতৰৰখিনি আপোনালোকেতো চাব চাই নিশ্চয় ভাল পাব চাই আৰু এতিয়া বাহিৰত আছোঁ বাহিৰলৈ ওলাই আহিলোঁ যাওঁ আৰু কিমাননো বাহিৰত থাকিম তাৰ কাৰণে এইখন গেটখন ভিতৰৰ ফালৰ পৰা যাই থাকোঁতে চাব পাৰে আহোঁতে বনোৱা নহ'ল এতিয়া দেখুৱাই দিম ইমান ধুনীয়াকৈ বনাইছে গেটখন ইমান মানুহ যায়ে আছে আৰু ইমান আহিও আছে আজি গোটেই ৰাতি ইয়াত মানুহ থাকে তাৰপিছত ফ্ৰণ্টৰ পৰা গেটখন ইমান ধুনীয়াকৈ চাব পাৰে লাইট দিও থৈছে আৰু এইখন সত্ৰ হৈছে হৰিদেৱ জনাই নিজে বানি লোৱা সত্ৰ মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ জনাই যেতিয়া ইয়ালৈ আহিছিল এইখন সত্ৰ নিজে বনাইছিলে এতিয়া উন্নত কৰি বনোৱা হৈছে ৰাইজৰ মানুহে আৰু যিখন সত্ৰৰ পৰা আহিলোঁ সেইখন ইয়াৰ পৰাই কিছু অংশ নি তাত নতুনকৈ বনাই লোৱা হৈছে ডাঙৰকৈ হেই গাইজ আজি হৈছে নেক্সট ডে আৰু আজি আছে বহাগী বিদায় আৰু মই চাবলৈ আহিছোঁ অলপ ইয়াতো কথা ক'ব নোৱাৰি বহুত বেছিয়ে মানে ডিষ্টাৰ্ব হৈ আছে তো তাৰ কাৰণে মই পিছত ক'লোঁ তো আপোনালোকে চাই থাকক ইয়াতে আজি জুবলি বৰুৱা আহিব তাৰ কাৰণে আহিলোঁ ঘৰত অকলে মই কিমান থাকিম সকলোবোৰ চাবই আহিলোঁ তো তাৰ কাৰণে অলপ মানুহবোৰো দেখুৱাই দিলোঁ চাব পাৰে কিমান বেছি মানুহ আহিছে তো আপোনালোকে চাই থাকক এনজয় কৰক এতিয়া জুবলি উঠোতে ৰাতি 12:30 হ'ব আৰু এতিয়া উঠাই নাই এতিয়া আহি পাইছে মিউজিক ছেট কৰি আছে আমি অলপ ভাবিলোঁ ফুৰিলোঁ দোকানৰ পিনে আহিলোঁ কিবা অলপ খাই ল'লোঁ ৰৈ যেন লাগি গৈছে তো এতিয়া আৰু বেছি ভিডিঅ' নকৰোঁ অলপমান উঠিলে জুবলি উঠিলে অলপমান দেখুৱাম তাৰপিছত ভিডিঅ' নকৰোঁ ৰাতি বহুত হ'ল ঘৰতে যাম এতিয়া তো এতিয়া আপোনালোকে চাই থাকক কথা ক'লে শুনা নাপায় এতিয়া অলপমান মানে মিউজিক ছেট কৰি থকাৰ কাৰণে ক'ব পাৰিছোঁ তাৰ কাৰণে আৰু চাই থাকক এতিয়া ঘৰলৈ যাব আহি গ'লোঁ টোপনিয়ে ধৰিছে তাৰ কাৰণে গুচি আহিলোঁ আৰু বতৰটোও বেয়া বৰষুণো পেলাইছে তাৰ কাৰণে তো আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আগলৈ আৰু লগ পাম ভাল ভিডিঅ'ত তো আজিলৈকে টেক কেয়াৰ এণ্ড বাই বাই